আজি আমাৰ গণতন্ত্ৰ সুধাকণ্ঠৰ 14তম মৃত্যুবাৰ্ষিকী সমগ্ৰ ৰাজ্যখনত যেনেকৈ পাতিছে আমাৰ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু আমাৰ জিলা প্ৰশাসনৰ সহযোগত যি কাৰ্যসূচী কৰিছে এটা সুন্দৰ কাৰ্যসূচী ইতিমধ্যে আমি কৰিলোঁ। যি গানটোক আজি ৫,০০০তকৈ অধিক ইয়াত আমাৰ বিভিন্ন স্কুলৰ ল'ৰা ছোৱালী আছে, বিভিন্ন কাৰ্যালয়ৰ আমাৰ বিষয়া কৰ্মচাৰীসকল আছে, আমি সকলোৱে একেলগে গালোঁ। আৰু এই গানৰ যিটো তাৎপৰ্য মানুহৰ বাবে মানুহে মানুহক যদি সহায় নকৰে, মানুহে মানুহক যদি লগ নকৰে, তেতিয়াও আমি এটা সুস্থ সমাজ আমি কৰিব নোৱাৰোঁ। মই ভাবোঁ এই কাৰ্যসূচীৰ যোগেদি আমাৰ মাজত আমাৰ যি মানৱতা বেছি এইটো সুদৃঢ় হ'ব, ইজনে সিজনক ভাল পোৱা, ইজনে সিজনক সহায় কৰা, সেইটো আৰু বেছি মানে ভাল হ'ব, বেছি মজবুত হ'ব, সেইটোকে কামনা কৰোঁ।